Hello friends, welcome to Devjani's Kitchen. আজি মই আপোনালোকৰ কাৰণে লৈ আহিছে এটা বহুত সিম্পল ৰেচিপি, সেইটো হ'ল ড্ৰাই ফিছ চাটনি, মানে শুকান মাছৰ চাটনি। প্ৰথমতে ইয়াৰ ইনগ্ৰেডিয়েণ্টছখিনি এবাৰ চাই লওঁ। ইয়াৰ কাৰণে মই দুটা বামলা লৈছোঁ, ডাঙৰ ডাঙৰ সাইজৰ দুটা বামলা। ইয়াক কেনেদৰে চাফা কৰে মই ইয়াৰ পিছত দেখুৱাই আছোঁ। পিঁয়াজ আপোনাৰ 400 গ্ৰাম লৈছোঁ, নহৰু এটা সৰু মিডিয়াম সাইজ, 7-8টা মান জলকীয়া, হালধি লৈছে 1 টেবুল চামুচ, নিমখ সোৱাদ অনুসৰি ল'লে হ'ল, আপোনাৰ 1 টেবুল চামুচ ভিনেগাৰ, 2 টেবুল চামুচ সয়া সস, কাশ্মীৰী মিৰ্চি পাউডাৰ 1 টেবুল চামুচ, আৰু মিঠাতেল লৈছোঁ আপোনাৰ 4 টেবুল চামুচ। সাধাৰণতে বামলাখিনি 2 ইঞ্চি দীঘল কৰি আপুনি কাটি ল'ব। তাত আপোনাৰ 5 মিনিটমান সময়ৰ কাৰণে গৰম পানীত ভিজাই ৰাখি থ'ব। এতিয়া মই বামলাখিনি ভালদৰে চাফা কৰি ল'ম। মাছৰ ভিতৰত কিছুমান কাঁইট থাকে, সেইবোৰ ভালদৰে বাহিৰ কৰি ল'ব লাগিব। আৰু মাছখিনি ভালদৰে কাঁইটখিনি বাহিৰ কৰাৰ পিছত ভালদৰে ধুই ল'ম, যাতে তাত কোনো লেতেৰা নাথাকে। এতিয়া গেছটো মই অন কৰিলোঁ, তাত কেৰাহীত তেল দিলোঁ, তাত মই এতিয়া যিখিনি শুকান মাছ চাফা কৰি ৰাখিছিলোঁ সেইখিনি ভালদৰে ভাজি লওঁ। আপোনাৰ হাই ফ্লেমত 2 মিনিটমান ভাজিলে হৈ যাব। আধা মিনিটমান ভাজাৰ পিছত এতিয়া মই ইয়াত হালধি দিম, নিমখ দিম, নিমখ দি আৰু 1 মিনিটমান ভালদৰে ভাজি লওঁ। চাই ল'ব খালি মাছখিনি যাতে পুৰি নাযায়, কিন্তু ফ্ৰাইটো অলপমান ভালদৰে হৈ লয়। এতিয়া আমাৰ মাছখিনি ফ্ৰাই হৈ গৈছে। মই ইয়াক এতিয়া এক্সট্ৰা বাতি এটাত উলিয়াই ছাইডত ৰাখি থ'ম। সেইখিনি মই পিছত ব্যৱহাৰ কৰিম। কেৰাহীত যিখিনি তেল বাচি আছিলে তাত আৰু 3 টেবুল চামুচমান মই তেল দিলোঁ। এইটো ৰেচিপিত তেলৰ পৰিমাণটো অলপমান বেছি ব্যৱহাৰ হয়, কাৰণ ইয়াত পিঁয়াজৰ পৰিমাণটো অলপ সৰহ হয়। এতিয়া মই ইয়াত তেলখিনিৰ ওপৰত পিঁয়াজখিনি ঢালিলোঁ। পিঁয়াজখিনি অলপ সময় ভাজিম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'লে ইয়াত যিখিনি নহৰু আছিলে সেইখিনি দিলোঁ, কেঁচা জলকীয়াখিনি দিলোঁ, আকৌ অলপ সময় ভাজিম। পিঁয়াজখিনি যেতিয়া অলপমান আৰু ৰঙচুৱা হ'ব, তাত মই হালধি দিলোঁ, বাকী থকা হালধিখিনি দি দিলেই হ'ল। এতিয়া মই নিমখ দিছোঁ। নিমখটো খালি ভালদৰে চাই ল'ব, কাৰণ যিহেতু আমি এবাৰ মাছত নিমখ ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে নিজৰ সোৱাদ অনুসৰি আপুনি মাছত নিমখখিনি দি দিব। আৰু অলপ সময় ভাজিলোঁ। এতিয়া মই ইয়াত সয়া সচখিনি দিলোঁ, ভিনেগাৰ, এতিয়া অলপ সময় ভাজিম। আৰু এতিয়া শুকান মাছখিনি ঢালি দিলোঁ, যিখিনি আমি ৰেডি কৰি ৰাখি থৈছিলোঁ। গেছটো এতিয়া বৰ্তমান অলপমান কমাই দিয়া হৈছে। ইয়াত মই আপোনাৰ কাশ্মীৰী মিৰ্চি পাউডাৰ যিখিনি আছিলে সেইখিনি মই অলপ সময় পানীত ভিজাই ৰাখি থৈছিলোঁ, সেইখিনি ঢালি দিলোঁ। মাছখিনি এতিয়া হাই ফ্লেমত ভাজিব লাগিব। হাই ফ্লেমত ভাজিব, মাজে মাজে আপোনাৰ 2 টেবুল চামুচ বা 3 টেবুল চামুচ মাজে মাজে পানী দি থাকিব। পানী বেছিও নিদিব, যাতে হেৰিখিনি একেবাৰে গলি যায়। এতিয়া গেছটো বঢ়াই দি আমি হাই ফ্লেমতে ভাজি থাকিম। তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে পিঁয়াজটো কোমল হৈ নাযায়। এতিয়া প্ৰায় আমাৰ ৰেচিপিটো ৰেডি হৈ গৈছে, শুকান মাছৰ চাটনিটো। ইয়াক মই এতিয়া ছাৰ্ভ কৰিম। এইটো খুব চিম্পল ৰেচিপি হয়, ইয়াৰ কাৰণে বহুত বেছি ইনগ্ৰেডিয়েণ্টছো নালাগে। আপুনি নিশ্চয় এবাৰ ঘৰত ট্ৰাই কৰিব লাগে। যদি আপোনাৰ ভিডিঅ'টো আজি চাই ভাল লাগিছে, তেতিয়াহ'লে আপুনি ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।